फ्रेंड्स आज मैं पनीर भुर्जी बनाबले ओलाइছো यार বাবে मैं 4-5 टुकुरा पनीर एनेदरे गुड़ा কৰি লৈছো हातेৰে गुड़ा কৰিছো সৰু সৰুকৈ পিয়াজ এটা কাটি লৈছো কেৰাহীত তেলখিনি গৰম হ'ব দিছো এতিয়া এখিনি কেৰাহীত বহাই দিম ইয়া কেৰাহীত তেলখিনি বহাই দিছো এনেদৰে বনাবলৈ হলে তেল কমকৈ দিব লাগে ইয়া মই এতিয়া বহাই দিলো পিয়াজখিনি প্ৰথমতে বহাই দিছো অকমান লৰাই দিম হালধিখিনি দি দিছো ইয়াতে মই অকমান ৰেড চিলি দি দিছো অকমান লৰাই দিম এতিয়া পনীৰখিনি বহাই দিম এয়া মই আধা চামুচ কেটচাপ দি দিছো বেছিকৈ দিলে বেয়া লাগে এতিয়া সোৱাদ অনুযায়ী নিমখখিনি দি দিম সোনকালে হৈ যায় এতিয়া মই আধা চামুচ পনীৰ মছলা দি দিছোঁ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম দৰ্শক এনেদৰে আপোনালোকেও পনীৰ ভুৰ্জি বনাই খাই চাবচোন আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ